দত্তাত্ৰেয় ঋষিৰ গুৰু শিক্ষা। ভগৱানে সজায় এই জগতখন অতি বিচিত্ৰ। ইয়াত পাওহীন, পাওযুক্ত, স্থাৱৰ আদি অনেক শৰীৰৰ প্ৰাণীয়ে বিচৰণ কৰিছে। এই আটাইবোৰৰ ভিতৰত মানুহ ভগৱানৰ অতি প্ৰিয়। মানুহে জ্ঞান বুদ্ধিৰ দ্বাৰা প্ৰকৃতিজাত চৰ অচৰ বস্তুবোৰৰ ওপৰত বিচাৰ কৰি স্থূল বা সূক্ষ্মভাৱে দৰ্শন কৰিব পাৰে। এই বিষয়ৰ ওপৰত জগতৰ কল্যাণকামী মহাত্মা উদ্ধৱে শ্ৰীকৃষ্ণৰ চৰণত নতমস্তক হৈ প্ৰাৰ্থনা জনালে। হে সুন্দৰ কেশযুক্ত শ্যাম সুন্দৰ, মই উঠোতে, বহোতে, শুওঁতে, খাওঁতে, জাগোতে, চলন ফুৰণ, খেলা ধূলা আৰু স্নান কৰোঁতে তোমাৰ সংগ লাভ কৰিছিলো। তাৰোপৰি তোমাৰ উচ্ছিষ্ট ভোজন কৰি তুমি ত্যাগ কৰা জীৰ্ণ বস্ত্ৰ পৰিধান আৰু তোমাৰ সতে কৰা মধুৰ আলাপৰ অমৃতময় বৃষ্টিত সৰ্বাংগ পুলকিত হৈছিল। হে কেশৱ, তোমাৰ মায়ালৈ মোৰ ভয় নাই। কেৱল তোমাৰ সংগৰ পৰা বিচ্ছেদ হোৱাৰ চিন্তাতহে দগ্ধ হৈছো। গতিকে কৃষ্ণ সূৰ্যহীন অন্ধকাৰ জগতখনত কি স্বৰূপে বৰ্তিব পাৰি তাৰ সমিধান দিয়া। তাৰ উত্তৰত শ্ৰীকৃষ্ণই কলে, হে উদ্ধৱ, যদুনৈবং মহাভাগো ব্ৰহ্মণ্যেন সুমেধসা পৃষ্টঃ সভাজিতঃ প্ৰাহ প্ৰশ্নজাৱনতং দ্বিজঃ। আমাৰ পূৰ্বজ মহাৰাজ যদুৰজা পৰম জ্ঞানী, নিৰ্মল বুদ্ধিৰ আৰু বিষ্ণু ভক্তৰ প্ৰতি ভক্তিপৰায়ণ আছিল। তেখেতে পৰম ভক্ত দত্তাত্ৰেয় ঋষিক অত্যন্ত সৎকাৰ কৰি এইবোৰ প্ৰশ্ন কৰিছিল, যাৰ পাছত যদুৰজাই কৰজোৰে নতমস্তক হৈ উত্তৰৰ বাবে অপেক্ষা কৰিছিল। তেতিয়া দত্তাত্ৰেয় ঋষিয়ে যি কথা কৈছিল, সেই কথা শ্ৰৱণ কৰিলে তোমাৰ মনৰ সকলো দুখ দূৰ হ'ব। যদুৰজাৰ প্ৰশ্নসমূহ আছিল এনেধৰণৰ। সংসাৰৰ অধিকাংশ লোক কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য আদিৰ দাবানলত দগ্ধ হৈ প্ৰকৃত সুখ, আনন্দ আদিৰ পৰা বঞ্চিত হৈছে। পুত্ৰভাৰ্যা, ধন সম্পদ আদিৰ আসক্তিয়ে মানুহক 84 লক্ষ যোনিৰূপ সংসাৰ চক্ৰত আয়াজাতৰ পথ সুগম কৰিছে। কিন্তু আপুনি বিদ্বান, কৰ্মত সামৰ্থ্যৱান, অপূৰ্ব শ্ৰীযুক্ত দেহ ধাৰণ কৰি অমৃত বৰষা বাক্যৰে জগতক মোহিব পৰা শক্তি আহৰণ কৰা স্বত্তেও শ্ৰী ধন আদিৰ প্ৰতি অনাসক্ত শিশুৰ দৰে বাধা নেওচি সংসাৰত ভ্ৰমণ কৰিছে। স্বভাৱতে উন্মত্ত আৰু বিশৃংখল বেশভূষাৰে মুখদৰ্পণত ভাঁহি উঠা অনিবৰ্চনীয় আনন্দ, আত্যান্তিক সুখৰ উন্মেষ ম্লান কৰিব পৰা নাই। কৃপা কৰি এই সুখৰ অধিকাৰী কেনেকৈ হৈছে তাক বৰ্ণনা কৰি মোৰ দৰে মহান্ধসকলক উদ্ধাৰ কৰক। তাৰ উত্তৰত ব্ৰহ্মবেত্তা অৱধূত দত্তাত্ৰেয় ঋষিয়ে কবলৈ আৰম্ভ কৰিলে। সন্তি মে গুৰ ৰাজন বহবু বুদ্ধ ইউ পৰিপাশ্ৰিতা যতু বুদ্ধিম উপাদায় মুক্তো অতাহি হু তচ্ছৃণু।
সন্তি মে গৌরবো রাজনবহবো বুদ্ধয় উপাশ্রিতাঃ যতু বুদ্ধিম উপাদায় মুক্তম অতামিহ তাৎ শৃণু। হে যজাতি পুত্ৰ যদু, এই সংসাৰ অতি দাৰুণ। জীৱসমূহ মায়াৰ চক্ৰত সোমাই পৰি ৰংচঙীয়া ভোগৰ মৰীচিকাৰ পিছত দৌৰিবলৈ ধৰা দেখি মায়াই আলফুলকৈ সাবটি ধৰে আৰু মৰম কৰে। সৃষ্টিকৰ্তাই মায়া সৃষ্টি কৰিছিল পৰমাত্মাৰ অংশ জীৱক আধ্যাত্ম জ্ঞানৰ উৎকৰ্ষ পথত সহায় কৰিবলৈ, সেৱা কৰিবলৈ। কাৰ্য কিন্তু সফল নহল। সেইবাবেহে হে ৰাজন, মই মোৰ বুদ্ধিৰ দ্বাৰা ভগৱানৰ সৃষ্টিৰ 24টা বস্তুত গুৰু জ্ঞানেৰে দৰ্শন কৰিছো। সেইবোৰৰ পৰা শুদ্ধ জ্ঞান আহৰণ কৰি মই জগতখনত মুক্ত মনেৰে স্বচ্ছন্দভাৱে বিচৰণ কৰো। সেইবোৰৰ নাম আৰু গুণৰ লেখ দিওঁ, সাৱধানে শুনা। মোৰ প্ৰথম গুৰু পৃথিৱী। জগত সৃষ্টিৰ তমজ স্থূল পঞ্চতত্বৰ এক তত্ত্ব, অৰ্থাৎ মাটিৰ দ্বাৰা গঠিত এই ভূ প্ৰকৃতি। এই ভূমিখণ্ডক লৈ বহু কালৰ আগৰে পৰা ৰজা মহাৰজা সকলে খিতাপ অৰ্জন কৰিছে। তাৰ পৰা অহংকাৰ বাঢ়িছে। কাষৰীয়া ভূমিখণ্ড নিজৰ অধিকাৰলৈ আনি অধিক ক্ষমতা দেখুৱাবলৈ যুঁজ বাগৰ কৰি কত মানুহ জীৱ জন্তুৰ প্ৰাণ নাশ কৰিছে, সেয়া বনাব নোৱাৰি। পৃথিৱীৰ বিকাৰ ৰূপ পৰ্বত বৃক্ষ আদিৰ সহনশীল গুণৰ বাবে ফুল ফল ছাঁ মানুহৰো বাসস্থানৰ সুচল হৈছে। পৃথিৱীৰ বুকু চিৰি খণ্ড বিখণ্ড কৰি নানা সম্পদ আহৰণ কৰি নিজকে ঐশ্বৰ্যশালী বুলি পৰিচয় দিছে। তথাপিও পৃথিৱীৰ ধৈৰ্য আৰু ক্ষমা গুণৰ কাৰণে কাৰো বিৰোধ কৰি প্ৰতিকাৰ লোৱা নাই, আনকি বেদনাত চিঞৰ বাখৰো কৰা নাই। জীৱৰ দেহ গঠনতো ভূমিৰ এক বিশেষ গুণ সহায়ক হয়। সেইবাবে মই পৃথিৱীৰ ধৈৰ্য, ক্ষমা আৰু সহনশীল গুণবোৰ গ্ৰহণ কৰি গুৰুৰূপে বৰণ কৰিছো। দ্বিতীয় গুৰু বায়ু। পঞ্চমহাভূতৰ এটা উপাদান হোৱা কাৰণে জীৱদেহৰ বাহিৰে ভিতৰে বায়ুৱে সমতা ৰক্ষা কৰি প্ৰৱৰ্তাই আছে। গীতাৰ 10 বায়ুৰ পঞ্চ প্ৰধান হল প্ৰাণ, অপান, ব্যান, সমান আৰু উদান। প্ৰাণ অপান বায়ুৱে শ্বাস প্ৰশ্বাস ৰূপে জীৱদেহত প্ৰাণ সঞ্চাৰ কৰি আছে। জীৱদেহৰ ভিতৰৰ বায়ুৱে আহাৰ মাত্ৰকে গ্ৰহণ কৰিব বিচাৰে আৰু পোৱা মাত্ৰে সন্তুষ্ট হয়। জীৱদেহৰ অংগ প্ৰত্যংগ আদি সংকোচন প্ৰসাৰণত সহায় কৰে। বাহিৰৰ বায়ু সকলো ঠাইতে বিচৰণ কৰে। ভাল বেয়া কোনো বস্তুৰ প্ৰতি আসক্ত বা বিৰক্ত নহয়। আনৰ দোষ গুণৰ খবৰ নাৰাখে। মানুহে বায়ুৰ লগত প্ৰবাহিত হোৱা দুৰ্গন্ধত নাক কুচাই চি চি ভাৱ প্ৰকাশ কৰে, কিন্তু গন্ধ গুণৰ লগত বায়ুৰ কোনো সম্পৰ্ক নাই। গন্ধ হল পৃথিৱীৰ গুণ, বায়ুৰ সহযোগত বিয়পি পৰে মাত্ৰ। বায়ু নিৰ্লিপ্ত হৈ গন্ধ বহন আৰু আনৰ দোষ গুণ দেখি নিৰপেক্ষভাৱে থকা গুণবোৰ
এজন সাধক ভক্তই গ্ৰহণ কৰা উচিত। প্ৰয়োজনতকৈ অধিক বাঞ্ছা কৰি জীৱন দুঃসহ কৰি তুলিব নালাগে। বিভিন্ন ধৰ্ম, বিভিন্ন স্বভাৱ যুক্ত বিষয় সংস্পৰ্শলৈ আহিলেও নিজৰ স্থিতি ৰক্ষা কৰি চলিব লাগে। সাধক যেতিয়ালৈকে ক্ষণভংগুৰ শৰীৰৰ লগত সম্বন্ধ ৰক্ষা কৰি থাকে, তেতিয়ালৈকে ক্ষুধা, তৃষ্ণা আদিৰ পীড়া বহন কৰিব লগাত পৰে। কিন্তু আত্মাৰ সম্বন্ধৰে দৰ্শন কৰিলে শৰীৰৰ বিকাৰী গুণবোৰ থাকিলেও নিৰ্লিপ্তভাৱে থাকিব পাৰি। এই গুণবোৰৰ বাবে বায়ু গুৰুস্বৰূপ। আমাৰ স্থূল দৰ্শনেৰে এখন বিশাল আকাশ দেখা পাইছো, যাৰ অৱস্থিতি আমাৰ মূৰৰ ওপৰত অনুভৱ কৰো। এইখন অখণ্ড আকাশৰ খণ্ড ৰূপ আমি ঘট, পট, স্বৰ, অচৰ, স্থূল দেহবোৰত সূক্ষ্ম দৰ্শন কৰিব পাৰো। আকাশৰ এই স্থূল ৰূপ দৰ্শন হলেও ই অতি সূক্ষ্ম তত্ত্ব। ইয়াত শব্দগুণ ব্ৰহ্ম নিৰূপক। আকাশৰ অখণ্ডতাই বিষ্ণুৰ অখণ্ড ৰূপ নিৰূপণ কৰিছে। বতাহ, বৰষুণ, জুই, মেঘ আদিৰ সঞ্চাৰ হলেও আকাশৰ দৃষ্টিত শূন্য। অচ্যুতভাৱে সদা নিৰ্বিকাৰ। বিভিন্ন উপাধিযুক্ত খণ্ড নাম ৰূপৰ সৃষ্টি প্ৰলয় হ'ব পাৰে, কিন্তু আত্মাৰ লগত ই নিৰ্লিপ্ত। গতিকে দেহ খণ্ড আৰু বিনাশী, কিন্তু আত্মা অখণ্ড, অলিপ্ত আৰু অবিনাশী। এই বিচিত্ৰ সংসাৰৰ প্ৰতি মণিৰূপ জীৱৰ অন্তৰাত্মাত সূতাৰূপ আত্মা থকা কাৰণেহে সুন্দৰ ৰূপে প্ৰকাশ হৈছে। ভক্তজনে সকলো জীৱত ঈশ্বৰ দৰ্শন কৰিবলৈ শিক্ষা গ্ৰহণ কৰিব পাৰে আকাশৰ পৰা। সেইবাবে অৱধূত ঋষিয়ে আকাশত গুৰুৰ জ্ঞান আৰোপ কৰিছে। পঞ্চমহাভূতৰ ইও এক তত্ত্ব, যাক জল তত্ত্ব নামে জনা যায়। জলৰ পবিত্ৰ, স্বচ্ছ, লোকপাৱন গুণৰ কাৰণে নৰসকলে তীৰ্থৰূপী জলত স্নান, পান, আচমন কৰি পবিত্ৰ অনুভৱ কৰে। পৃথিৱীৰ জলে সকলো প্ৰকাৰৰ আৱৰ্জনা নিজৰ বুকুত ঠাই দিয়াৰ উপৰিও জীৱসমূহৰ দৈহিক মল নিষ্কাশন কৰে। ওখ ঠাইৰ পৰা কুলো কুলো ধ্বনিৰে সকলোকে মোহিত কৰি তললৈ গতি কৰে। সাধক ভক্তজন কাম, ক্ৰোধ, লোভ, মোহ আদি ত্যাগ কৰি নিৰ্লিপ্ত নিৰ্মল চিত্তেৰে হৰিনাম কীৰ্তন কৰি হৰিৰ চৰণৰ ফালে ধাবিত হয়। বাহিৰত জলে যেনেকৈ সকলো মল দূৰ কৰি পৰিষ্কাৰ কৰে, নামৰূপী গংগা জলত অৱগাহন কৰিলে মন, প্ৰাণ, চিত্ত আদি পবিত্ৰ হয়। ভক্তজন জলৰ দৰে পবিত্ৰ। নিৰ্মল হৰিভক্তি ৰসৰ ভাণ্ড। জলৰ পৰা মিষ্টভাষী পৰোপকাৰ, লোকপাৱন গুণ আহৰণ কৰি ভগৱান দত্তাত্ৰেয়ই গুৰুৰ দৃষ্টিৰে দৰ্শন কৰাৰ শিক্ষা দিছে। অগ্নিও মহাভূতৰ এক তত্ত্ব। অগ্নিৰ তেজস্বী আৰু জ্যোতিময় গুণ স্বতঃস্ফূৰ্ত। এই গুণ কেতিয়াও ম্লান নহয়। অগ্নিয়ে কোনো বস্তু সংগ্ৰহ আৰু পৰিগ্ৰহ নকৰে। যি পায় সকলো ভক্ষণ কৰে। যিকোনো ধৰণৰ বস্তু অগ্নিয়ে দহন কৰি নিঃশেষ কৰি পেলায়, যদিও
দহনৰ পাছত বস্তুবোৰৰ দোষে অগ্নিক দূষিত কৰিব নোৱাৰে। আটাইবোৰ তত্ত্বৰ দৰে অগ্নি তত্ত্বও বাহিৰ ভিতৰ সকলোতে বিৰাজমান। ই কেতিয়াবা ব্যক্ত আৰু কেতিয়াবা গুপ্তভাৱে থাকে। ব্যক্ত ৰূপৰ ওখ চাপৰ ক্ষুদ্ৰ বৃহৎ আদি আকাৰ দৰ্শন হলেও স্বৰূপতে অগ্নি সৰ্বব্যাপক, আত্মাৰ দৰে সৰ্বগতা। ভগৱানৰ ভক্তজন সকলোতে বিচৰণ কৰাৰ অধিকাৰ থাকিলেও স্থান কাল পাত্ৰ বুজি কেতিয়াবা নিজক প্ৰকট কৰে আৰু কেতিয়াবা মৌনতাৰে নিজক ঢাকি ৰাখে। সাধুজনৰ দৃষ্টিত আনৰ দোষ ধৰা নপৰে। সকলোৰে গুণবোৰহে গ্ৰহণ কৰে। ধোঁৱাই অগ্নিক ঢাকি ধৰিলেও খন্তেকৰ পাছত অগ্নিৰ জ্যোতি প্ৰকাশ হোৱাৰ দৰে দৈহিক মলিনতা আৰু নিম্নমানৰ পোছাক পৰিচ্ছদে ভক্তজনৰ সাধনাৰ জ্যোতি ঢাকি ৰাখিবলৈ যত্ন কৰিলেও বৰং অধিককৈ প্ৰকাশ কৰে। এই গুণবোৰ সিদ্ধি লাভৰ আহিলা স্বৰূপে গ্ৰহণ কৰিবলৈ অগ্নিক গুৰুৰ দৃষ্টিৰে চাবলৈ শিক্ষা দিছে। বিশাল সৌৰজগতৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আৱৰ্তন পৰিভ্ৰমণ কালৰ প্ৰেৰণাত নিৰন্তৰ চলি আছে। ইয়াৰ গ্ৰহ উপগ্ৰহ নক্ষত্ৰ আদিৰ বিষয়ে সবিশেষ জানিবলৈ বিজ্ঞানীৰ গৱেষণাৰ অন্ত নাই। আমাৰ দোষযুক্ত দৃষ্টিৰ প্ৰভাৱত কলা কলাকৈ চন্দ্ৰৰ দেহৰ হ্ৰাস বৃদ্ধি আমি দৰ্শন কৰিছো। অগ্ৰজসকলে অনুজসকলক একে সূত্ৰকে বুজাবলৈ যত্ন কৰিছে, কিন্তু চন্দ্ৰৰ প্ৰকৃত অৱয়ৱৰ কোনো সাল সলনি ঘটা নাই। চন্দ্ৰ সদায় পূৰ্ণ অৱস্থাৰে গতি কৰি আছে। বিজ্ঞানৰ ভাষাৰে পৃথিৱীৰ ছাঁ পৰি চন্দ্ৰৰ কেতিয়াবা ক্ষুদ্ৰ কেতিয়াবা বৃহৎ অংশ ঢাকি ধৰাৰ বাবেহে কলা কলাকৈ বঢ়া টুটা হোৱা দেখো। মনেৰে তাকে সঁচা বুলি মানি লওঁ। একেদৰে মানুহৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত শিশু কৈশোৰ যুৱা বৃদ্ধ আদি বিভিন্ন অৱস্থাৰে শৰীৰৰ কোষবোৰৰ পৰিৱৰ্তন মাত্ৰ। এই শৰীৰটোৰ সদায় পৰিৱৰ্তন হ'ব ধৰিছে। আনকি প্ৰতি ছেকেণ্ডত আমাৰ ৰক্তকণিকাবিলাকৰ পৰিৱৰ্তন হ'ব ধৰিছে। তাৰ লগে লগে শৰীৰ পৰিৱৰ্তন হৈছে। এই কাৰ্যবোৰৰ লগত আত্মাৰ কোনো সম্বন্ধ নাই। দেহ আৰু আত্মা পৃথক হোৱা কাৰণে দেহৰ মৃত্যুত বা পৰিৱৰ্তনত শোক কৰিব নালাগে। আত্মাৰ মৃত্যু নাই। আত্মাহে দেহৰ মূল সত্তা। এই শিক্ষা গ্ৰহণ কৰি চন্দ্ৰক গুৰু স্বীকাৰ কৰিছে। সূৰ্যৰ পোহৰ সকলোৰে বাবে সমান। জল স্থল পৰ্বত ভৈয়াম উচ্চ নীচ ভাল বেয়া আদি ভেদভাৱ ত্যাগ কৰি সূৰ্যই সমভাৱে তাপ আৰু পোহৰ বিতৰণ কৰে। সূৰ্যৰ তাপে এটা সময়ত পৃথিৱীৰ জল শোষণ কৰে, আকৌ সেইবোৰ বৃষ্টিৰূপে এৰি দি আকাশ স্বচ্ছ কৰি ৰাখে। সেইদৰে সাধু সন্তসকলে জীৱনৰ উপযুক্ত সময়ত বিষয় ভোগ কৰে, তাৰ পাছত বিষয় ভাৱনা সম্পূৰ্ণৰূপে ত্যাগ কৰি ইন্দ্ৰিয়ৰ আসক্তিৰ পৰা দূৰত থাকে। আকাশৰ সূৰ্য বিভিন্ন জলপূৰ্ণ পাত্ৰত চালে দেখা যায় যদিও ঘৰত
বা উপাধি ভংগ হলে অৱশেষত সূৰ্য একতেই মিলি যায়। তেনেদৰে সাধক ভক্তই বিভিন্ন ঘটাকাশত থকা সূৰ্যৰূপী আত্মা দৰ্শন কৰি আনন্দত অধীৰ হয়। সেই ঘট বিনাশৰ পাছতো মহাজ্যোতিত লীন হোৱাৰ অনুভৱত একেই আনন্দ অনুভৱ কৰে। এই শিক্ষাৰ বাবে সূৰ্যকো গুৰুৰ মান্যতা দিয়া হৈছে। এখন হাবিত এহাল পাৰ আছিল। সিহঁত এজোপা গছৰ ডালত বহুতো বাঁহ সাজি সলাই সলাই বহুদিন বাস কৰিছিল। স্বামী স্ত্ৰীৰ সহিতে সংগ কৰাৰ ফলত বহু সন্তান জন্ম হৈ সংসাৰখন বহল হৈ পৰিল। মতা পাৰটোৱে নিজ স্ত্ৰী, পু, জীয়াৰী, নাতি আদিক লৈ বৰ শান্তিৰে দিন কটাইছিল। দিনৰ দিনটো আহাৰ বিচাৰি সিহঁতক জীয়াই ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। পৰিয়ালটোৰ প্ৰতিজনৰ চকুত চকু থৈ অংগই অংগই মিলন ঘটাই ঠোঁটে ঠোঁটে কামুৰি মৰম যাচিছিল। পুৱা গধূলি সিহঁতৰ ৰোণ শুনি আনন্দত মগন হৈ থাকোতে চকুত লো নিগৰি গৈছিল। এইদৰে দিনবোৰ পাৰ হৈ গৈ আছে। কিছুদিনৰ পাছত মতা মাইকী দুয়ো আহাৰ বিচাৰি বাহিৰলৈ গুচি গল। তেনে সময়তে এক ব্যাধে গোটেই গছজোপাৰ পাৰ বাঁহবোৰ জালেৰে ঢাকি পেলালে। কিছু সময়ৰ পাছত আহাৰ লৈ পাৰহাল ঘূৰি আহি পৰিয়ালটোৰ মৃত্যুৰ জালত পৰা দেখি দুখতে কান্দি কাটি ব্যাকুল হৈ মাইকী পাৰজনী উৰি গৈ ব্যাধৰ জালত আত্মজাহ দিলে। তেনে কৰা দেখি মতা পাৰটোৱে বিনাই বিনাই স্ত্ৰীবিহীন জীৱনতকৈ মৃত্যুই ভাল বুলি জালত সোমাই পৰিল। অৱশেষত পূৰ্বৰ পৰা জোপ লৈ থকা ব্যাধে সকলোকে ধৰি লৈ গল। মানুহৰ শৰীৰ মুক্তিৰ দ্বাৰ হোৱা স্বত্তেও পুত্ৰ ভাৰ্যা, ইষ্ট কুটুম্ব আদিৰ প্ৰতি আসক্ত হৈ মতা পাৰটোৰ দৰে মৃত্যুক সাৱটি লয়। তেনে মানুহ আৰোহ পথযাত্ৰী হলেও পতিত হৈ সংসাৰ পথৰ যাত্ৰী হয়। সেইবাবে সাধুৱে বিষয়ৰ প্ৰতি বিৰক্ত হৈ জীৱন নিৰ্বাহত সুখ অনুভৱ কৰে। সেয়ে অৱধূত ঋষিয়ে পাৰক গুৰুৰ দৃষ্টিৰে চাইছে। এইবাৰ আমি এটি অজগৰৰ ওচৰলৈ যাম। অজগৰ এটি বন্যপ্ৰাণী। শৰীৰৰ বিশাল অৱয়ব, মনোবল, দেহবলৰ অধিকাৰী হোৱা স্বত্তেও ই জীয়াই থকাৰ চেষ্টাত ক্ৰোধিত হৈ ক্ষিপ্ৰ গতিৰে চিকাৰ বা আহাৰ বিচাৰি ভক্ষণ নকৰে। প্ৰাৰব্ধ ফল হিচাপে যি আহি সন্মুখত উপস্থিত হয় তাকেহে ভক্ষণ কৰে। সেই আহাৰ কম বা বেছি হলেও পেট নভৰিলে বা ভৰিলেও তাৰ স্বভাৱত উদ্বিগ্নতা প্ৰকাশ নাপায়। কোনোদিনা আহাৰ নাপালে প্ৰাৰব্ধ কৰ্মক ধিয়াই নিদ্ৰাৰহিত যদিও শুই থাকি সময় অতিবাহিত কৰে। প্ৰাণীসমূহে কোনো প্ৰকাৰৰ ইচ্ছা নকৰাকৈ বা যত্ন নকৰাকৈ নাইবা বাধা দিবলৈ যত্ন কৰিলেও পূৰ্বকৃত কৰ্মৰ ফল অনুসাৰে জীৱনলৈ সুখ দুখ আহেই। পৃথিৱী কিম্বা স্বৰ্গত থাকিলেও সেই দুখৰ নিবাৰণ নহয়। গতিকে সুখ দুখৰ ৰহস্য জনা বুদ্ধিমান পুৰুষসকলে জীৱন নিৰ্বাহৰ বাবে উদাসীনতা অৱলম্বন কৰে। যি পায় তাতে অধিক আনন্দ আৰু নাপালেও দুখত
কাতৰ নহয়। সেইসকল সাধুৱে জীৱিকা সংগ্ৰহৰ বাবে কৰ্মেন্দ্ৰিয় কৰ্মঠ হৈ থাকিলেও তাৰ অপপ্ৰয়োগ নকৰে। এয়া জীৱনৰ বাবে অপৰিহাৰ্য শিক্ষা। এই শিক্ষা লাভ কৰি দত্তাত্ৰেয় ঋষিয়ে নিজৰ জীৱন সুখী কৰি তুলিছিল। তাৰ পৰাও আগুৱাই গৈ দত্তাত্ৰেয় ঋষি সাগৰৰ ওচৰ চাপিল। সাগৰৰ বিশাল পৰিসীমা, প্ৰসন্ন ভাৱ, গম্ভীৰ স্বভাৱত মোৰ দোষ খাই যায়। জোৱাৰ ভাটা ৰহিত সাগৰখনৰ জলৰাশিৰ সীমাহীন উদাৰতাই বৰ্ষা ঋতুত নদীসমূহে অকলিয়াই দিয়া উন্মাদ জলধাৰাক আশ্ৰয় দিও পাৰ অতিক্ৰম নকৰাকৈ নিৰ্বিকাৰভাৱে থাকে। সেইদৰে গ্ৰীষ্ম ঋতুত নদীবোৰ তৰাং হলেও সাগৰ একেই পৰিসীমাৰে ধীৰ স্বভাৱযুক্ত হৈ থাকে। তেনেদৰে ভগৱত পৰায়ণ সাধকসকলে বিশাল জগতখনক প্ৰসন্নভাৱে দৰ্শন কৰি মনক তৎসম্বন্ধীয় গভীৰ চিন্তনত লগালে বিজ্ঞানৰ উপলব্ধিয়ে সাংসাৰিক সম্পদ বৃদ্ধি আৰু হানি উভয়তে সমতা ৰক্ষা কৰাৰ সামৰ্থ্য লাভ কৰিব পাৰে। সাগৰৰ পৰা এই শিক্ষা গ্ৰহণ কৰি জগতৰ নৰ সমাজৰ বাবে আগবঢ়াইছে। সংসাৰৰ এক বিচিত্ৰ প্ৰাণী পতংগ। ৰংচঙীয়া বস্তু দেখি ৰূপত অতি সোনকালে মোহিত হয় আৰু সেই ৰূপৰ লগত নিজক মিহলাই দি এক হৈ যোৱাৰ চেষ্টা কৰে। জুইৰ ৰূপত মুগ্ধ হৈ তাত পৰি নিজে জাহ যায়। নিজৰ ৰূপ সৌন্দৰ্যত আত্মহাৰা হৈ চঞ্চল চিত্তৰে বিচৰণ কৰা বাবেই মৃত্যুকো নেদেখে। ঈশ্বৰৰ ভক্তসকলে তেওঁৰেই মায়াৰ চাক্ষুস্বৰূপ স্ত্ৰীৰ দৈহিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত নহয়। কামুক পুৰুষৰ দৰে কামনাৰ জুইত পুৰি পুৰি নমৰে। ভক্তজন স্ত্ৰী, ধন, শ্ৰীৰ আসক্তিত বদ্ধ হলে মুখ্য পথৰ পৰা বিচলিত হয়। এই মহৎ শিক্ষাৰ কাৰণে পতংগও গুৰুৰ লেখত অৱস্থান কৰিছিল। বিভিন্ন ৰংচঙীয়া বেশবিন্যাস আৰু বিনাশী পদাৰ্থবোৰৰ প্ৰতি চিত্তবৃত্তি সম্পূৰ্ণ লিপিত খাই পৰি ক্ষণিক সুখ উপভোগৰ বাবে মন ধাৱমান হৈ বিবেক বুদ্ধি নাশ কৰি মোহ আসক্তিৰ দাবানলত মজি পতংগৰ দৰে দগ্ধ নহবলৈ ভক্তজনক সাৱধান কৰি দিছে। মধু আহৰণকাৰী ভোমোৰাবোৰে সৰু ডাঙৰ সকলো ফুলৰ পৰা মৌ পান কৰে আৰু উৰি গুচি যায়। মৌ কেতিয়াও সংগ্ৰহ কৰি নাৰাখে। সেইদৰে বুদ্ধিমন্ত সাধু লোকসকলে সৰু কিম্বা ডাঙৰ শাস্ত্ৰসমূহ অধ্যয়ন কৰি তাৰ পৰা সাৰ অংশ গ্ৰহণ কৰা উচিত। গৃহস্থী ধৰ্ম ত্যাগ কৰি সন্ন্যাস গ্ৰহণ কৰা সকলৰ বাবেও ভোমোৰাৰ শিক্ষা গ্ৰহণ কৰি গৃহস্থীসকলৰ পৰা সামান্য মাত্ৰ খাদ্য সংগ্ৰহ কৰাও উচিত নহয়। মৌমাখিবোৰে মৌ সঞ্চয় কৰি পশ্চাতাপত ভোগে। গতিকে সাধুসকলে খাদ্যদ্ৰব্য সঞ্চয় কৰিলে নাইবা গৃহস্থী লোকৰ লগত সম্বন্ধ ৰক্ষা কৰিলে মোহ আৰু আসক্তিয়ে ভ্ৰষ্ট কৰিব। সেয়ে ভক্তজন নিৰাসক্ত হৈ
ভমুৰাৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ দত্তাত্ৰেয় ঋষিয়ে মত পোষণ কৰিছে। হস্তীয়ে হস্তিনীৰ অংগ স্পৰ্শ মাত্ৰেই শৰীৰত শিহৰণ অনুভৱ কৰে আৰু শৃংগাৰ সুখত আবদ্ধ হৈ বান্ধ খাই পৰে। সেইবাবে সাধনৰত ভক্তজনে ভৰিত হুলে বিন্ধি আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা কোনো স্ত্ৰীৰ সাহায্যাৰ্থে অংগস্পৰ্শ কৰিলে কামনা পিপাসু স্নায়ুবোৰ অনমনীয় হৈ পৰে। ফলত ভাৱৰ মথনিয়ে দেহ মন চিত্ত মঠি বিহ্বল কৰি পেলায়। সেয়েহে বিবেকী লোকসকলে কোনো স্ত্ৰীক ভোগৰ সামগ্ৰী ৰূপে গ্ৰহণ কৰিব নালাগে। কাৰণ জগতৰ মৃত্যুৰূপী স্ত্ৰীময় শক্তি মায়াৰ মূৰ্তিমান বিগ্ৰহ। এই বিধান অমান্য কৰিলে হাতীৰ দৰে কালৰূপী বলৱান অন্য পুৰুষৰ হাতত মৰা পৰিব। দত্তাত্ৰেয় মুনিয়ে হাতীৰ পৰা এই শিক্ষা গ্ৰহণ কৰিছে। মধু সংগ্ৰহকাৰী মৌ মাখিবোৰে নানা কষ্ট আৰু যত্ন কৰি মৌচাকবোৰ সাজি তাত মৌ সঞ্চয় কৰে। কিন্তু মধুলোভী মানুহে মাখিবোৰে ভোগ কৰা আগতেই বাঁহৰ পৰা মৌবোৰ লৈ যায়। সঞ্চয় কৰা সকল ভোগৰ পৰা বঞ্চিত হয়, বেলেগেহে ভোগ কৰে। তেনেদৰে গৃহস্থী লোকসকলে বহু যত্ন আৰু কষ্টৰ মাজেৰে ধন উপাৰ্জন কৰি নিজে নাখায়, আনকো দান নকৰি মহাযত্নৰে সঞ্চয় কৰি ৰাখে। সেই কৃপণে আৰু দুগুণে ধন বৃদ্ধিৰ অৰ্থে সাধু ভক্ত বৈষ্ণৱসকলক আগতে ভোগ কৰোৱায়। গৃহস্থী লোকসকলে নিজে ভোগ কৰাৰ আগতে ভকতক ভোজন কৰোৱাটো নিয়ম। মুনিশ্ৰেষ্ঠ দত্তাত্ৰেয়ই কেৱল সিমানেই প্ৰাৰ্থনা কৰিছে যাতে নিজে এমুঠি খায় আৰু গৃহলৈ অহা ভিক্ষাৰীজন বিমুখ হৈ নাযায়। বন্য হৰিণ অতি সৰল স্বভাৱৰ প্ৰাণী। ব্যাধৰ মনমোহক গীত শুনি মুগ্ধ হৈ পৰে। হৰিণে একেথৰে গীত শুনি থাকোঁতে ব্যাধৰ তীক্ষ্ণ শৰাঘাতত প্ৰাণ যায়। বনৰীয়া হৰিণীৰ গৰ্ভত জন্ম লোৱা ঋষ্যশৃংগ মুনি বনৰ মাজত ডাঙৰ হোৱা বাবে সংসাৰ বা বিষয় সম্বন্ধীয় কোনো কথাৰ বুজ নাপাইছিল। কিন্তু স্ত্ৰীৰ কাম উত্তেজক অংগী ভংগী, গান বাজানা, নৃত্য আদি দেখি শুনি সময়ত তেওঁলোকৰ হাতৰ পুতলা হৈ পৰিছিল। গতিকে ভক্তি সাধন পথত আগবঢ়া যোগী পুৰুষে সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিব, কিন্তু বিষয় সম্বন্ধীয় কথাত ৰতি নকৰিব। এই মহৎ শিক্ষা অৱধূত ঋষিয়ে গ্ৰহণ কৰিছে। এই আদৰ্শ নিশ্চয় জগতৰ কাৰণেও উপকাৰী। সৃষ্টিৰ সকলো প্ৰকাৰৰ প্ৰাণীয়েই ৰসাস্বাদন কৰাত ব্যগ্ৰ। ইন্দ্ৰিয়বোৰৰ জৰিয়তে এই ৰস উপভোগ কৰে। মানুহে জিভাৰ দ্বাৰা খাদ্যবস্তুৰ ৰস গ্ৰহণ কৰে। তৃপ্তিদায়ক খাদ্য হলে সীমা চেৰাই পৰিমাণতকৈ বেছি গ্ৰহণ কৰে। পৰিণাম স্বৰূপে ব্যাধিগ্ৰস্ত হৈ মৃত্যুক সাৱটি লয়। জলচৰ প্ৰাণী মাছবোৰে বৰশীত সিয়াই দিয়া মাছ বা কোনো লোভনীয় খাদ্যৰ প্ৰতি লোভ সামৰিব নোৱাৰি মৃত্যুক সাৱটি লয়। এই নিশ্চিত মৃত্যুৰ পৰা বাচি থাকি জিতেন্দ্ৰিয় হবলৈ সাধুসকলে প্ৰথমে ৰসনাৰ ৰসানুভূতি নিষ্ক্ৰিয় কৰিব লাগিব। কাৰণ সকলো ইন্দ্ৰিয়ক সক্ৰিয় কৰি ৰখাৰ মুখ্য দ্বাৰ হৈছে মুখগহ্বৰত থকা ৰসনা বা জিভাখন। জিভাক নিয়ন্ত্ৰণ কৰিব পাৰিলেই বাকী ইন্দ্ৰিয়বোৰ নিজেই
বশলৈ আহিব। গতিকে সাধুৰ বাবে লোভ বৰ্জনীয়। এই মহান শিক্ষা মানৱ জাতিৰ বাবে গ্ৰহণীয়। বেশ্যা জীৱন নিৰ্বাহৰ এটি নিম্ন খাপৰ বৃত্তি। প্ৰতিদিনে পিংগলাই নিজ শৰীৰৰ অংগ প্ৰত্যংগবোৰ পুৰুষৰ আকৰ্ষণীয়কৈ সজাই ৰাখিছিল। মূৰৰ কেশবিন্যাস, মুখ দৰ্পণৰ প্ৰতিটো অংগত অংগসজ্জাৰ সামগ্ৰীয়ে সজালে। ধনুৰ দৰে ভ্ৰৱযুগল অমাৱস্যাৰ আন্ধাৰৰ দৰে কলা, ওষ্ঠদয় ৰঙা, হনুযুগলৰ নিম্নদেশ সেন্দুৰীয়া, থুতৰিৰ ঊৰ্ধ্বভাগত উত্তৰে তিল অংকন কৰি বক্ষস্থলৰ সুউচ্চ বিম্বফলৰ দৰে সুগল কুশযুগল পাতল বস্ত্ৰাভৰণেৰে আবৃত, নিৰাভৰণ উৰুদ্বয়ৰ মসৃণতাই পথচাৰীৰ মন মথি বিনা বাক্যে সেই কাকতীৰ্থলৈ আহ্বান জনাইছিল। মুঠতে অসংযত বেশভূষাৰে নিজক সজাই ৰাখি ৰাজহী তিৰি হিচাপে চিহ্নিত হৈছিল পিংগলা। এনেদৰে জীৱনৰ 2/3 বয়স পাৰ হৈ গল। এটা দিনৰ দুঃসহ বেদনাই পিংগলাৰ জীৱনলৈ আনি দিলে পৰিৱৰ্তন। সেই দিনটোত পিংগলাই নিজৰ দেহটো সজাই আনৰ ভোগৰ সামগ্ৰী কৰি যতনাই বিগ্ৰহৰ দৰে থিয় কৰি ৰাখিলে। এবাৰ জপনাৰ মুখত, চোতালত, দুৱাৰ মুখত কোনো ধনী পুৰুষৰ অপেক্ষাত সময় পাৰ কৰিছে। বহুত ধন হাতত গুজি দি ইচ্ছামতে ভোগ কৰিব তাইৰ দেহ। আধা ৰাতিলৈ বাহিৰ ভিতৰ কৰি থাকি নিৰাশাত ভুগিবলৈ ধৰিলে। তাৰ পাছত সেই নিজ মনৰ পুৰুষবোৰৰ ওপৰত ধিক্কাৰ আহিল। তাই অতদিনে কৰি অহা নিজ বৃত্তিৰ প্ৰতি বিৰক্তি জন্মিল। তেওঁ থিৰাং কৰিলে, ধনৰ লালসাত কামুক পুৰুষবোৰক ভাল পোৱাতকৈ আত্মাৰ সৈতে ৰমণ কৰি শাশ্বত সুখ লাভ কৰিব। পিংগলাই কৈ পেলালে, সন্তং সমীপেই ৰমণং ৰতি প্ৰদং বিত্ত প্ৰদং নিত্যমিমং বিহায় একামদং দুঃখ ভয়াধি কুচুক মোহ প্ৰদং তুচ্ছ মোহং ভজে আজ্ঞা। এটা চিৰন্তন সত্য মোৰ নিত্য স্বামী ভগৱান আটাইতকৈ ওচৰত থকা হৃদয়ত বিৰাজ কৰি আছে। তেওঁ প্ৰকৃত প্ৰেম, সুখ আৰু পৰমাৰ্থ ৰূপ ধনৰ অধিকাৰী। এই কথা কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। এই সংসাৰৰ পুৰুষসকল বিনাশী আৰু ভগৱান অবিনাশী পুৰুষ। হায় হায়, মই সামান্য পুৰুষসকলৰ লগত সম্বন্ধ কৰি প্ৰকৃত স্বামীজনক ত্যাগ কৰিলো। ফলস্বৰূপে জীৱনত দুখ, ভয়, সুখ, ব্যাধি ভোগ কৰা ব্যতিৰেকে মনৰ কোনো কামনা পূৰণ নহল। এয়া মোৰ মূৰ্খতাৰ পৰিচয়। এইবুলি সেই দিনাৰ পৰা পিংগলাই বেশ্যাবৃত্তি ত্যাগ কৰি ঈশ্বৰ ভজনৰ অতীন্দ্ৰিয় সুখানুভূতিত মজি থাকি ঈশ্বৰক লাভ কৰিলে। আশা পৰম দুখ, নিৰাশা পৰম সুখ, এই হিত বচন জগতৰ বাবে আঙুলিয়াই দিছে। এটা কুৰুৱা পক্ষীয়ে আহাৰৰ অনুসন্ধান কৰি ফুৰোতে এটুকুৰা মঙহৰ সন্ধান পালে। মঙহ টুকুৰা ঠোঁটত লৈ উৰি গল। তাকে দেখি
আন এটা বলৱান কুৰুৱা পক্ষীয়ে মঙহ টুকুৰা কাঢ়ি খাবলৈ পিছে পিছে চোচা ললে। তাকে দেখি প্ৰথমটো কুৰুৱাই ঠোঁটৰ মঙহ টুকুৰাৰ লোভ ত্যাগ কৰি পেলাই দিলে। মঙহ টুকুৰা নেদেখি খেদি অহা কুৰুৱাটো উভতি গল। নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰি কুৰুৱা পক্ষীটো আনন্দ মনে থাকিল। সাধাৰণ মানুহে জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ সংগ্ৰহ কৰি আনন্দ লাভ কৰে। কিন্তু সাধু পুৰুষসকলে মনৰ তাৰণাত শৰীৰৰ দ্বাৰা তেনেবোৰ বস্তু দুখৰ কাৰণ বুলি জানি সংগ্ৰহ কৰাৰ কথা নাভাবে। তেওঁলোক সদায় নিৰাসক্ত হৈ সাধাৰণভাৱে জীৱন ধাৰণ কৰে। সেই ভাৱনাই সাধুজনক অত্যান্তিক সুখৰ স্বৰূপ শ্ৰীকৃষ্ণৰ চৰণ দৰ্শন কৰোৱায়। অৱধূত ঋষিয়ে এই ভাৱত বিভোৰ হৈ বিচৰণ কৰিছিল। অৱধূত শব্দই সংসাৰৰ মায়ামুক্তজনক বুজায়। এটি শিশু আৰু অৱধূত অৱস্থাপ্ৰাপ্তজনৰ মাজত অকণো পাৰ্থক্য দেখা নাযায়। দুয়োজনেই বিমল আনন্দত মহীয়ান। শিশুৰ কোনো পাৰিবাৰিক বা নিজা চিন্তা নাই। সি কেৱল মনৰ আনন্দত খেলে, বেলি গছ লতা আৰু ইফালে সিফালে চাই হাত ভৰি জোকাৰে, আপোন ভাষাৰে কিবা কয়, আকৌ হাঁহে। একোতে দুখৰ চিন নাই, নাই মান অভিমান অহংকাৰৰ চিনচাপ। সেই শিক্ষাকে গ্ৰহণ কৰি দত্তাত্ৰেয় ঋষিয়ে মান অপমানলৈ আওকাণ কৰি নিজৰ আত্মাত নিজে ৰমণ কৰি নিজক লৈ খেলে, প্ৰকৃতি জগতখনৰ সকলো বস্তুকে সংগী হিচাপে লৈ কথা পাতে, হাঁহে, খেলে। ঈশ্বৰৰ সেৱকসকলৰ ক্ষেত্ৰতো একেই শিক্ষা। যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। সেয়ে সকলোৰে প্ৰতি সমদৰ্শন কৰাটো গুৰুসকলৰ নিৰ্দেশ। এবাৰ এগৰাকী কন্যাৰ বিবাহকাল উপস্থিত হোৱাত কোনো এঠাইৰ পৰা তেওঁক বৰণ কৰাৰ উদ্দেশ্যেৰে এটি পৰিয়ালৰ যুৱক এজনক লগত লৈ পৰিয়ালৰ লোকসকল যুৱতীগৰাকীৰ ঘৰত উপস্থিত হল। সেই সময়ত যুৱতীগৰাকীৰ বাহিৰে ঘৰত অন্য মানুহ নাছিল। কন্যাগৰাকীয়ে অভ্যাগতক ভোজন কৰাবলৈ ঘৰৰ ভিতৰত উৰালত ধান খুন্দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ দুই হাতত বহুতো শংখৰ খাৰু আছিল। সেইবোৰে জুনুক জুনুক শব্দ কৰিবলৈ ধৰিলে। সেই শব্দ আলহীৰ কাণত পৰিলে ঘৰখনৰ আভ্যন্তৰিক অৱস্থাৰ সম্ভেদ পাব বুলি ভাবি নিজৰ মনতে লজ্জা অনুভৱ কৰি সেই মুহূৰ্ততে দুই হাতৰ খাৰুবোৰ খুলুকাই মাত্ৰ দুপাত দুপাত ৰাখিলে। পুনৰ ধান খুন্দা, চাউল চালা কামত লাগিল। আকৌ দুয়োপাত খাৰু ঠেকা খাই শব্দ হবলৈ ধৰাত তাৰো একোপাত খুলুকাই থলে। একোপাতকৈ খাৰু লৈ নিৰাপদে যুৱতীগৰাকীয়ে কাম কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়ত অৱধূত ঋষিয়েও মানুহবোৰৰ আচৰণ নিৰীক্ষণ কৰি সেই ঠাইত উপস্থিত হৈছিল। এই দৃশ্যটোৱে ঋষিৰ মনত দৃঢ় সাঁচ বহুৱালে। তেওঁ থিৰাং কৰিলে, বহুজনৰ মাজত সংগ কৰিলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। দুজনৰ মাজত কথোপকথনো অন্তৰংগ আলাপ নহৈ বিতৰ্কৰ স্তৰলৈ উঠাৰ সম্ভাৱনা থাকে। সেয়েহে
অকলে বিচৰণ কৰিলে চিন্তা চিন্তনলৈ ধাৱমান হয়। তেতিয়াহে সাধক সাধনাত সিদ্ধি লাভ কৰিব পাৰে। ধনুৰ কাঁড় বা বাণ নিৰ্মাণ কৰোতাজনে নিৰ্দিষ্ট চিত্তেৰে ধ্যানযুক্তভাৱে কাৰখানাত কাঁড় নিৰ্মাণ কৰে। সেই সময়ত তেওঁৰ ওচৰত আন মানুহ উপস্থিত হলেও ক'ব নোৱাৰে। তেনেদৰে ভক্তি মাৰ্গৰ ভকতে একান্তভাৱে কায়বাক্য মন এক কৰি বিগলিত চিত্তেৰে শ্ৰৱণ কীৰ্তনত নিমগ্ন হলে আনন্দৰ অশ্ৰুৱে ইন্দ্ৰিয়ৰ দ্বাৰ সঞ্চিত সূক্ষ্ম মল উটুৱাই নিৰ্মল কৰি তুলিব। সেই ৰাম কৃষ্ণ নাম কীৰ্তন কৃষ্ণৰ কৃপাৰ মন্দিৰ হয় বুলি মহাপুৰুষ মাধৱদেৱে কৈছে। একেদৰে জ্ঞাননিষ্ঠজনে শ্বাস প্ৰশ্বাসৰ দ্বাৰা মনক যিনি খুব সাৱধানেৰে লক্ষ্যত উপনীত হৈ পৰমাত্মাত মন স্থিৰ হলে লাহে লাহে কৰ্মৰ বাসনাবোৰ ধুই ৰজ আৰু তম গুণৰ বৃত্তিবোৰ ধ্বংস কৰি সৎগুণৰ বুদ্ধিৰ দ্বাৰা বাহিৰ আৰু ভিতৰ অৰ্থাৎ বিদ্যা বা অবিদ্যাৰ পৰা উপজা সকলো ধৰণৰ সুখ অনুভৱ নোহোৱাকৈ জগতখনক বাসুদেৱময় জ্ঞান কৰিব পাৰিলেহে বিধিমুক্ত হ'ব পাৰে। কায়বাক্য মনৰ ধ্যানযুক্ত চিন্তন নহলে সাধনাত সিদ্ধি লাভ সম্ভৱ হ'ব নোৱাৰে। এই শিক্ষা শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিজনৰ প্ৰতি ক্ষণতে প্ৰযোজ্য হ'ব পাৰে। সাপৰ নাম শুনিলে সকলো মানুহ আতংকিত হয়। কালৰ স্ৰোতত প্ৰবাহমান হৈ থকা বদমেজাজি আৰু বিষকুম্ভ খিতাপ অহিকুলৰ অপখ্যাতি নহয়। তথাপিও অৱধূত ঋষিয়ে সৰ্পৰ পৰা শিক্ষা গ্ৰহণ কৰি জগতৰ সাধক ভক্তসকলৰ প্ৰতি উপদেশ দিছে। সাপ একে ঠাইতে নাথাকে, অকলে বিচৰণ কৰে। গৰ্ত আদিত শয়ন কৰি বিনা প্ৰয়োজনত মুখেৰে শব্দ নকৰে। নিজে থাকিবলৈ ঘৰ সাজি নলয়। ইহঁতে মানুহৰ ঘৰৰ আশে পাশে যতনাই ৰখা খৰি বা কাঠৰ দমৰ মাজত সোমাই বৰ আৰামেৰে বিশ্ৰাম কৰে। সেই আৰ্হিৰে বিষয়ী বিৰাগী জন সংগহীন হৈ বিচৰণ কৰিব। একে ঠাইতে একাধিক দিন নাথাকিব। প্ৰমাদৰ পৰা আঁতৰি থাকিব। মঠ মন্দিৰ আদি নাসাজিব। গুহা আদি নিৰ্জন ঠাইত বাস কৰিব। অপ্ৰয়োজনত বাক্য ব্যয় নকৰিব। বাহ্যিক আচৰণেৰে নিজৰ পৰিচয় প্ৰকট নকৰিব। এই সুন্দৰ জগত বিচিত্ৰ। সৃষ্টিকৰ্তাই এই সুন্দৰ জগত নিজ ইচ্ছাত প্ৰকাশ কৰিছে। সেই সময়ত আকৌ এই বিচিত্ৰ সৃষ্টিৰ চিন পৰ্যন্ত নাৰাখি ধ্বংস কৰি নিজতে লয় কৰি ৰাখে। সকলোৰে প্ৰকাশক আৰু অন্তৰ্যামী সৰ্বশক্তিমান ভগৱানে পূৰ্বকল্পৰ অন্তত একেডাল সূতাৰ আঁত ধৰি পুনৰ তিনি গুণক আশ্ৰয় কৰি নিজ গৰ্ভৰ পৰা সজাতীয় বিজাতীয় আদি জীৱৰ ভেদহীনভাৱে পাতন ভাঙন চলাই থাকিলেও তেওঁ নিজে তাৰ আঁৰত অদৃশ্য হৈ থাকে। সমস্ত সৃষ্টিৰ তেওঁ একমাত্ৰ আধাৰ। তেওঁৰ আধাৰো তেওঁ নিজে। সেই পৰম শক্তিমান কাৰণৰো কাৰণ পৰমাত্মাই
প্ৰকৃতি পুৰুষৰো নিয়ামক। জন্ম মৃত্যুৰ আঁৰত থকা সেই মহান শক্তিয়েই অদ্বিতীয়। তেওঁ কেৱল অনুভৱ স্বৰূপ, আনন্দ ঘন ৰসময় বিগ্ৰহ। মকৰা এটি এনে প্ৰাণী যি নিজ গৰ্ভৰ পৰা কিছুমান বিজলুৱা আঠাযুক্ত আঁহ বাহিৰ কৰি জাল পাতি থয়। সেই জালত বিহাৰ কৰে। কোনো সময়ত তাৰ বাহিৰত থাকি জীৱসমূহৰ সংসাৰ প্ৰৱৰ্তনৰ ৰহস্য উপভোগ কৰে। এই কথা গীতাৰ ৭ম অধ্যায়ৰ ৩৩ শ্লোকত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। ত্ৰিগুণময়ৈ ভাৱৈৰেভি সৰ্বমিদং জগৎ মোহিতং নাভিজানাতি মামেভ্য পৰম অব্যয়ম। সত, ৰজ আৰু তম এই তিনি গুণক ভগৱানৰ পৰা পৃথককৈ মানি লোৱাটোৱেই মোহত মজি যোৱা। যদি সেই গুণক ভগৱৎ স্বৰূপ মানি লোৱা হয়, তেতিয়া জীৱক কেতিয়াও মোহৰূপী জালে আচ্ছাদিত কৰিব নোৱাৰে। তিনি গুণৰ নিৰ্মিত এই শৰীৰ মোৰ বুলি ভবা আৰু শৰীৰটোক মই বুলি ভবা দুয়োটাই বন্ধন। এই গুণৰ অতীত যি ভগৱত তত্ত্ব, তাক বন্ধনত থাকি জনা নাযায়। গতিকে অৱধূত ঋষিৰ ভক্তি সাধক সকলৰ প্ৰতি উপদেশ এই যে পৰমাত্মাৰ বিমুখ হৈ অথবা অনিত্য সংসাৰৰ লগত সম্বন্ধ কৰিলে প্ৰাণীসমূহ সংসাৰ ৰূপ তিনি গুণৰ জালত আবদ্ধ হৈ নিৰন্তৰ কালৰ বাবে ভ্ৰমণ কৰিব লাগিব। গতিকে পৰম অব্যয় পৰমাত্মাক জানি সংসাৰ চক্ৰৰ পৰা মুক্ত হবলৈ সাধকে যত্ন কৰা উচিত। পৰম দয়ালু ভগৱান কৃষ্ণই সকলো প্ৰাণীৰ কাৰণে এটা সাধাৰণ নিয়ম তৈয়াৰ কৰিছে। তাৰ বাহিৰে নিজৰ কাৰণে কোনো সুকীয়া নিয়ম নকৰি একেটা নিয়মতে নিজকো চামিল কৰিছে। প্ৰাণীসমূহক অন্তিম কালৰ এটা সাধাৰণ চিন্তাই কুকুৰ জনমো দিব পাৰে, নাইবা ভগৱানৰ চৰণ প্ৰাপ্তিও কৰাব পাৰে। এজন মানুহে যদি তেওঁৰ পোহনীয়া কুকুৰটোক বৰ মৰম কৰে আৰু সকলো সময়তে লগত ৰাখে অথবা কোনো কোনো পুৰুষ মহিলাৰ প্ৰতি দৃশ্যভাৱ চিতত ঠাই দিয়ে, তেতিয়া সেই মানুহজনৰ মৃত্যুবেলা কুকুৰৰ স্মৰণ হলে মানসিক শৰীৰ গঢ় লব কুকুৰৰ। পিছৰ জন্ম কুকুৰজনীত শৰীৰ ধাৰণ কৰিব। একেদৰে পুৰুষ এজন শেষ সময়ৰ চিন্তাৰ দ্বাৰা মহিলা জন্ম লোৱাটো বাস্তৱ। দত্তাত্ৰেয় ঋষিয়ে এই ক্ষেত্ৰত এটা কুমাৰণীৰ কাৰ্যক উপমা স্বৰূপে গ্ৰহণ কৰিছে। কুমাৰণীয়ে মাটিৰে সজা বাঁহটো সম্পূৰ্ণ হলে তাৰ ভিতৰত ফৰিং সুমুৱাই থৈ বাহিৰৰ পৰা মুখখন বন্ধ কৰি দিয়ে। তাৰ পাছত দুৱাৰ মুখত গুজৰণি মাৰি শুনায়। সেই ফৰিংটোৱে কুমাৰণীৰ চিন্তা কৰি কৰিয়েই দেহ ত্যাগ কৰে আৰু ফৰিঙৰ দেহতেই কুমাৰণীৰ নতুন জন্ম হয়। মানুহ, পশু, পক্ষী আদি প্ৰাণীসমূহে মৃত্যুৰ সন্ধিক্ষণত নিজ নিজ কৰ্ম অনুসাৰে স্মৰণ হব পাৰে আৰু সেই অনুপাতে পিছৰ জন্ম হয়। এই নীতি সকলোৰে বাবে সিদ্ধ যদিও মানুহৰ বাবে এটা বিশেষত্ব হ'ল এই যে অন্তকালৰ স্মৰণ কৰ্মৰ অধীন নহয়। সাধনা নাইবা
পুৰুষাৰ্থৰহে অধীন। সকলো সময়তে অনুশীলনত মানুহৰ বাবে স্বতন্ত্ৰতা আছে। মনুষ্যজনী তিৰ্যক জনীতকৈ অধিক ৰহস্যময়। মানুহৰ জীৱনৰ লগত সম্বন্ধ থকা লৌকিক বস্তুবোৰ শাশ্বত নহয়, গতিকে সেইবোৰৰ লগত থকা সম্বন্ধও অস্থায়ী। কিন্তু ভগৱানৰ লগত থকা স্বতঃসিদ্ধ সম্বন্ধ কেতিয়াও বিচ্ছিন্ন হ'ব নোৱাৰে। সেইবাবে কুমাৰণীৰ পৰা লাভ কৰা শিক্ষাৰে সাধু ভক্তজনক শ্ৰৱণ কীৰ্তন আৰু চিন্তনৰ দ্বাৰা প্ৰতি পলে পলে স্মৰণ অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে, যাতে ভক্তৰ গমনাগমনৰ সংসাৰ পথ ৰুদ্ধ হয়। এইদৰে ২৪ গুৰুৰ বিষয়ে কোৱাৰ পাছত মহামান্য দত্তাত্ৰেয় ঋষিয়ে পুনৰ যদুৰজাক ক'লে, এবং গুৰুভ্য এতেভ্য এষা মে শিক্ষিতা মতিঃ স্বাত্মোপশিক্ষিতাং বুদ্ধিং শৃণু মে বদতঃ প্ৰভু। হে মহাৰাজ, এই সকল গুৰুৰ পৰা শিক্ষা লোৱাৰ উপৰিও মোৰ শৰীৰৰ পৰা যি শিক্ষা লাভ কৰিছো তাক সাৱধানে শুনা। এই শৰীৰ বিনাশী হোৱা স্বত্তেও অবিনাশী পৰমাত্মাক লাভ কৰাৰ ই উপযুক্ত বাহক। সেয়েহে শৰীৰ আৰু আত্মাৰ পৃথক বোধ উপজি বিবেক আৰু বৈৰাগ্যৰ দ্বাৰা জ্ঞান বিজ্ঞানৰ উপলব্ধি কৰিব পাৰি। সময়ত শিয়াল কুকুৰৰ আহাৰ হোৱা এই দেহৰ সুখৰ বাবে পৰিগ্ৰহণ কৰা পুত্ৰ ভাৰ্যা ইষ্ট কুটুম্ব ধন দৌলত হাতী ঘোঁৰাৰ পৰা পাব লগা ক্ষণিক সুখৰ অন্ত নহওঁতেই কালে এই দেহ বিহৰাই পেলায়, নষ্ট কৰি পেলায়। এক পতিৰ বহু ভাৰ্যা হলে পতিগৰাকীৰ নিজ নিজ ইচ্ছা পূৰণৰ অৰ্থে নানা দিশলৈ টানি গৰাকীৰ শান্তি ভংগ কৰে। সেইদৰে দেহৰ লগত সংগ কৰি থকা হাত ভৰি চকু কাণ নাক মুখ লিংগাদি অংগবোৰে নিজ ইচ্ছামতে ৰসাদি ভোগ কৰিবলৈ বাকী ইন্দ্ৰিয়বোৰৰ সহমত বিচাৰে। চকুৱে সুন্দৰ ৰূপ দৰ্শন, কাণে বিষয়ৰ মিঠা শব্দ শ্ৰৱণ, নাকে বিলাসী সামগ্ৰীৰ গন্ধ গ্ৰহণ, মুখে অৰ্থাৎ জিভাই স্বাদযুক্ত আহাৰ আস্বাদন, হাতে পৰৰ দ্ৰব্য গ্ৰহণ, ভৰিয়ে অসৎ সংগলৈ গমন, লিংগে কামকলা অনুভূতি জাগৰণ আদি বিভিন্ন দিশলৈ টানি জীৱক হাইৰাণ কৰে। মৰমৰ নিপুতল দেহটিয়ে আধা বয়সতে জৰাৰ ওচৰত আত্মসমৰ্পণ কৰে। উপৰোক্ত বিষয়বোৰ ভোগ কৰিবলৈ ভগৱন্তই কৃপা কৰি তিৰ্যক যোনিপ্ৰাপ্ত পশু পক্ষী সৰীসৃপ আদি দেহবোৰ তৈয়াৰ কৰি দিছে। মনুষ্য দেহ মৰণশীল হোৱা স্বত্তেও এই দেহৰ দ্বাৰা পৰম পুৰুষাৰ্থ ভক্তি সাধন কৰি অচ্যুত ধাম পাব পাৰি। সেইকাৰণে বুদ্ধিমান পুৰুষসকলে অনেক জন্মৰ পুণ্যৰ ফলত লাভ কৰা মনুষ্য শৰীৰৰ দ্বাৰা অতি শীঘ্ৰে পঞ্চম পুৰুষাৰ্থ ভক্তি লাভৰ বাবে যত্ন কৰা উচিত। হে মহাৰাজ, এই শৰীৰৰ জৰিয়তে ঈশ্বৰ সাধনা কৰিলে তাৰ পৰা লাভ কৰা জ্ঞান বিজ্ঞানৰ জ্যোতিয়ে নিজক পোহৰ দিয়াৰ লগতে জীৱ জগতৰ কল্যাণৰ কাৰণে মধ্যাহ্ন মাৰ্তণ্ডৰ দৰে দশোদিশ উজ্বলাই তুলিব। অৱধূত ঋষিৰ গুৰু শিক্ষাৰ লগত ৰজিতা খোৱাকৈ মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ আত্ম উপদেশৰ কথা বিচাৰৰ যোগ্য।
গুৰুজনাই শৰণ কাৰ্যৰ জৰিয়তে বিধিৰ কিংকৰৰ পৰা মুক্ত হ'বলৈ বিশেষতে মনুষ্যসকলে দেহৰ সংগ লাভ কৰা ৰসনা সূত্ৰ বিবৰাদি ব্যাহ তথা স্থূল ইন্দ্ৰিয়ৰ সৎব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়। ছয় ৰসত প্ৰীতি কৰাৰ উপৰিও গ্ৰাম্য আলাপত ৰতি কৰাই ৰসনাৰ স্বাভাৱিক গুণ। ইয়াৰ বাহিৰেও স্থূল দৰ্শনত ধৰা নিদিয়া সূক্ষ্মাতি সূক্ষ্ম অধ্যাত্ম ইন্দ্ৰিয় মনৰ সংশয়াত্মিকা আৰু নিশ্চয়াত্মিকা প্ৰতিটো ভাগ মন বুদ্ধি চিত অহংকাৰ আদিৰে ব্ৰহ্মাণ্ডৰ যত মানে বিনাশী সম্পদ আছে তাক লাভ কৰাৰ জল্পনা কল্পনা সিক্ত হৈ জ্ঞানৰ আলয় চিতত লৌকিক ভাৱনাৰ আচুৰ মাৰি নিজৰ অহিত চিন্তাৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছে। উদাহৰণৰ বাবে হে জিহ্বা সদা তোৰ মধুৰেহে মাত্ৰ প্ৰিয় জান তই ৰসৰসাৰক আনতে যি নিৰন্তৰে কৰি মাত্ৰ পান নাৰায়ণ নাময় অমৃতক। জিহ্বাৰ প্ৰতি জ্বলা তিতা কেহা মিঠা টেঙা আৰু লুণীয়া ৰসৰ স্বাদ ত্যাগ কৰি অহৰহ ভগৱানৰ নাম পান কৰিবলৈ আহ্বান জনাইছে। শুন হেৰ অহংকাৰ নিচিন্তিয়া পুন মাৰ মিছা অহম মমক তেজিও পৰম ঈশ্বৰ কৃষ্ণ হুয়ুক তাহান দাস সাধু সংগে কৃষ্ণক ভজিও। মনৰে এটা আসুৰিক বৃত্তি অহংকাৰ। অহংকাৰৰ পৰিণতি বিনাশ। সেইবাবে কৃপাময় গুৰুৰ জীৱৰ অহংকাৰ ৰূপী স্বভাৱটো ত্যাগ কৰি পৰমেশ্বৰ কৃষ্ণৰ অভয় পদত শৰণাপন্ন হৈ সাধুসংগত শ্ৰৱণ কীৰ্তনৰ দ্বাৰা কৃষ্ণক ভজিবলৈ উপদেশ দিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম আদৰ্শতো আধ্যাত্ম দৃষ্টিৰে প্ৰকৃতি জগতখনত ঈশ্বৰ দৰ্শনৰ শিক্ষা দিছে। বৰগীতত কৈছে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। তাৰোপৰি কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই উক্তিয়ে শ্ৰীমন্ত শংকৰ গুৰুৰ জ্ঞানৰ বিশাল পৰিসীমাৰ কথাকে সূচাইছে। এনে দৃষ্টি গুৰুৰ কৃপাৰ বলত লাভ কৰা বিজ্ঞানময় জ্যোতি, অন্যথা সাধনহীন সাধক ৰূপে চিহ্নিত হৈছে। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰিৰ পৃথক কেহু নোহে। যিজন ভকুতিহীন সি দেখে হৰিক ভিন হৰিৰ মায়াই তাক মোহে। ভকতিহীনজনক মায়াৰ শৃংখলে সুদৃঢ় কৰি বান্ধি ৰাখে। সেইবাবেই চক্ষুৰ পতাত ভেদজ্ঞানৰ ডাঠ চামনি পেলাই জগতৰ পৰা ঈশ্বৰক পৃথক কৰি দেখুৱায়। মহাপুৰুষ মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত ধৰ্ম ৰাজ্যখনৰ গুৰু সেৱাৰ আদৰ্শত এটি প্ৰস্তৰ স্তম্ভ হৈ যুগ যুগান্তৰৰ বাবে জিলিকি থাকিব। তেখেতৰ অমৰ গ্ৰন্থ নামঘোষাত ঘোষণা দিছে হৰি ভক্তি ৰাজ মাৰ্গে গুৰু পদ নখ চন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদ পন্থ অনুসৰি ফুৰু হুয়া আমি আনন্দিত স্খলন নাহিকে কদাচিত মহাজন হব জানিবা নিশ্চয় কৰি। মহামান্য গুৰুৰ পদনখ চন্দ্ৰৰ জ্যোতিয়ে পোহৰাই ৰখা হৰিভক্তি ৰাজমাৰ্গতিয়েদি বেদমাতাৰ পদাংক অনুসৰণ কৰিলে
অৰ্থাৎ বেদৰ গুপুত বিদ নাৰায়ণ দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত সেইজনক ভজি ভক্তি ৰাজ্যত বৈষ্ণৱ খিতাপ লাভ কৰা ব্ৰহ্মা মনোহৰ কপিল কুমাৰ শুক ভীষ্ম বলি যম জনক প্ৰহ্লাদ নাৰদ আদি মহাজনসকলৰ আদৰ্শ গ্ৰহণ কৰিলে কদাপি পিছলি পৰাৰ ভয় নাথাকে। হে মহাজনসকল, সেই আনন্দৰ ৰাজ্য অমৃত পান কৰাৰ ঠাই। গুৰু শিক্ষা সম্বন্ধীয় আলোচনাত গ্ৰহণ কৰা ভাৱনাৰ মানৱ জীৱনৰ মৰ্ম উপলব্ধিৰ আধ্যাত্মিক চিন্তা। এই শিক্ষা গ্ৰহণ কাৰ্যত গুৰুৰূপে প্ৰতিষ্ঠা হোৱা প্ৰাণীসমূহে বিনিময় প্ৰথা নকৰিলেও মানুহৰ পৰা প্ৰেম প্ৰীতি ভাল পোৱা ভাৱ বাঞ্ছা কৰে। নিতান্তই সেই শাশ্বত গুৰু দক্ষিণাই গুৰু শিষ্যৰ সম্বন্ধও শাশ্বত কৰি ৰাখিব। গুৰুৰ পৰা গ্ৰহণ কৰা পৰমাত্মা সম্বন্ধীয় গুপুত জ্ঞানৰ মূল্য নিৰ্ধাৰণ কৰাটো মূঢ়তাৰ কাম। বিভিন্ন সময়ৰ চাপে গঢ় দিয়া মানৱ দেহ নানা বিশাল অথবা সংকীৰ্ণ ভাৱৰ ভাণ্ডৰূপে ধৰা দিয়ে। সেইসকলৰ কোনো এজন হ'ব পাৰে শিষ্য। তিনি গুণৰ ভাৱনাৰে আবৃত্ত কোনো এটি মানৱ দেহ গুৰু হ'ব নোৱাৰে। কিন্তু মহাশুদ্ধ চিত্ত কাম ক্ৰোধ বিবৰ্জিত ভূত দায়া যাহাৰ সবাতে শুদ্ধ চিত্ত মই ঈশ্বৰত যাৰ সদা ভৈল ৰতি ধন জন গৃহত নকৰে আশকতি। অশাশ্বত মানৱ দেহ হলেও উদ্ধৃত গুণযুক্ত আনন্দময় কোষৰ অস্তিত্ব বৰ্তি থকা অধিষ্ঠানসমূহেই গুৰু নামৰ যোগ্য। এই কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাই সাক্ষী দিছে। যিটো নাম নেৰে মুখে পাইল মুখ মহাসুখে জানা কৃষ্ণ তুষ্ট ভুইলা তাৰ গুৰু ভৈল জগতৰে কৰিলে সিটো নৰে কোটি কোটি পুৰুষ উধাৰ। এনে গুৰুৰ পৰা লাভ কৰা জ্ঞানৰ ঋণ পৰিশোধ কৰা সম্ভৱ নহয়। যদি সংকীৰ্ণ ভাৱৰ আৱৰ্তত অথবা অস্থায়ী ধন সম্পদৰ অভিমানত বিনিময় আগবঢ়ায় সেইসকলৰ প্ৰতি নামঘোষাৰ নিন্দাবাণী। যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ কৰে হেনয় পৰম গুৰু ঋণ খুজিবাক প্ৰতি জানা নিষ্ঠ অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। হৰি ভক্তিদাতা গুৰু ঋণ খুজিবাক যিটো অহংকাৰী অনেক যতনে মনত আলোচে মাত্ৰ ঋণ খুজিবাক নপাৰ জানিবা সিটো দুৰাশয় উপলা সদৃশ বিনোদ ৰভৈল পাত্ৰ। জীৱৰ লক্ষ্য জগত ভ্ৰমণ অৰ্থাৎ বাৰে বাৰে সংসাৰ পৰিভ্ৰমণ আৰু ভোগ বাসনাৰে তৃপ্ত হোৱা। কিন্তু আত্মাৰ লক্ষ্য সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱা। কৃষ্ণদেৱেও কৈছে
যদি হওঁ সমস্তৰে আত্মা অন্তৰ্যামী, তথাপিতো গুৰু সেৱা তেখেতুষ্ট আমি। সেয়ে আমি কায় বাক্য মনেৰে গুৰু সেৱাৰ প্ৰতি প্ৰবন্ধ কৰা উচিত। শৰীৰটো অসহ্যশালী কৰি ৰখা হাত, ভৰি, চকু, কাণ, মুখ আদি বহিৰ্মুখী ইন্দ্ৰিয় আদিৰে নিত্য কৰ্ম, শৰণ ভজন আদি অনুশীলন বৰ্তাই ৰখাৰ লগতে গুৰুৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি প্ৰয়োজনত পৰিচৰ্যাত নিজকে নিয়োগ কৰি সুখ অনুভৱ কৰা, গুৰু ধৰ্ম ৰাজ্যৰ পৰিসীমা বৃদ্ধিত দৈহিক সাহায্য আগবঢ়াই গুৰু সেৱাত কায় নিযুক্ত ৰাখি সুখানুভূতিত মজি থকাৰ আদৰ্শ মাধৱদেৱৰ পৰা পোৱা যায়। বাক্য এটি সূক্ষ্ম তত্ত্ব। বাগেন্দ্ৰীয় ধ্বনি প্ৰকাশৰ মাধ্যম। সকলো প্ৰাণীয়ে মুখেৰে ধ্বনি প্ৰকাশ কৰিলেও ঈশ্বৰ সম্পৰ্কীয় কাৰ্যত ব্যৱহাৰ বা প্ৰকাশ হোৱা শব্দৰ বাহিৰে অন্য সকলো প্ৰকাৰৰ শব্দ পৃথিৱীৰ গাতে লাগি থকা দুটা স্তৰতে ধ্বনিত হৈ বিনাশ হয়। কিন্তু সগুণ সাকাৰ ৰূপত প্ৰকাশ কৰা নিৰ্গুণ ঈশ্বৰৰ লীলা চৰিত্ৰ কীৰ্তন, গুৰুদত্ত ধৰ্মবস্তুৰ শব্দময় ধ্বনিৰ সঘন উচ্চাৰণ, গুৰু জ্ঞানৰ জ্যোতিৰ মহত্ব প্ৰকাশ, সৎসংগত গুৰুবাণীৰ আলাপ, ভগৱন্তৰ মহিমা গুণ লীলা আদি অধ্যয়ন, স্তুতি বন্দনা প্ৰাৰ্থনা নমস্কাৰ আদিত ব্যৱহাৰ হোৱা ঊৰ্ধ্বমুখী শব্দবোৰ বায়ুৰ তৃতীয় স্তৰ ভেদ কৰি চিন্ময় আকাশত তৰংগৰ সৃষ্টি কৰে। এই প্ৰকাৰে বাক্য সদ্গুণত সংযোগ কৰি গুৰু সেৱাৰ সাৰ্থকতা উপলব্ধিৰে বিমল আনন্দত মজি থাকিব পাৰি। মন ইন্দ্ৰিয়সমূহতকৈ বেছি চেতনাশীল, বেগৱান আৰু অতি সূক্ষ্ম তত্ত্ব। মনৰ স্থিতি সৰ্বদা দুদুল্যমান আৰু সংশয়গ্ৰস্ত। নিৰ্ণেতাৰূপে জড় আৰু চৈতন্য জগতত বিচৰণ কৰে। মাধৱদেৱ পুৰুষৰ দৃষ্টিৰে সত্য অসত্যৰ জড় চৈতন্যৰ মাজতো যিটো প্ৰকাশে, তাকে বোলে মন, সেহি সিটো পাৱে যিজনে যাক উপাসে। সেইকাৰণে মনৰ স্বৰূপ বৰ দুৰ্জয় বুলি সাধুসকলে গণ্য কৰে। নিত্যকৰ্ম গুৰু সেৱাৰ লগতে সৎসংগৰ দ্বাৰা মনৰ স্বৰূপ নমনীয় হলে গুৰুৰ গৰিমা, আধ্যাত্ম জ্ঞান, মানৱী দেহৰ লীলা আদি স্মৰণৰ দ্বাৰা গুৰুৰ স্বৰূপৰ লগত নিজৰ স্বৰূপ লীন কৰি ৰখাটো সেৱকৰ সাধনাৰ লক্ষ্য হোৱা উচিত। মাধৱদেৱ পুৰুষে পুনৰ প্ৰাৰ্থনা ঘোষাত ব্যক্ত কৰিছে, হে ভগৱন্ত গুৰু তজুপদে মন মূৰ, জিকালত স্থিতি কল ভয়, তোমাৰ কৃপাততে সমস্তে সাধন শ্ৰম, এৰাই সুখী হৈ বহু নিশ্চয়। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি, কৃপা দৃষ্টি চাহিও কমুক, সহজ বাসনা ৰূপ, শৰণ দিও নাথ মোৰ অহংকাৰ দূৰ হোক। পৃথিৱী নামৰ গোলকটোত বাস কৰা মানুহ মাত্ৰেই শান্তি কামনা কৰে। সেই অৰ্থে প্ৰতিজন মানুহে শৰীৰ নিৰ্বাহৰ পদে ব্যৱহাৰ কৰা লৌকিক ধন, স্ত্ৰীধন, পুত্ৰধন, বিদ্যাধন, দেহধন তথা ঐশ্বৰ্যসমূহৰ প্ৰতি অধিক স্পৃহা কৰা দেখা যায়। কিন্তু সেইবোৰ নিজে বিনাশী হোৱাৰ বাবে তাৰ পৰা লাভ কৰা শান্তিও বিনাশী। এইবোৰৰ ঊৰ্ধ্বত ভক্তিৰ পৰা উপজা আধ্যাত্মিক চিন্তাৰ জৰিয়তে লাভ কৰা সুখ অবিনাশী বা চিৰস্থায়ী।
সেই অৰ্থে দত্তাত্ৰেয় ঋষি আৰু শ্ৰীমন্ত শংকৰ মাধৱ দুজনা গুৰুৱে প্ৰকৃতি জগতক গুৰু জ্ঞানেৰে দৰ্শন কৰিবলৈ আগবঢ়োৱা ই এক দাপোন। সম্প্ৰতি শান্তি প্ৰাৰ্থী মানুহে প্ৰকৃতিৰ প্ৰাণীসমূহৰ প্ৰতি অসূয়া বৰ্জন কৰি নিজক ভোগ লালসাৰ বহল পথাৰত বিচৰণ কৰাৰ পৰা আঁতৰাই ৰাখিলে শান্তি নিজেই আহি লগ ধৰিবহি। হে হৰি, তোমাৰ পদ সেৱা কৰি সকলো লোক অত্যন্তিক সুখৰ অধিকাৰী হওক, এই কামনাৰে দত্তাত্ৰেয় ঋষিৰ গুৰু শিক্ষা আগবঢ়োৱা হ'ল। হে প্ৰভু ভগৱন্ত, ইটো সংসাৰত যত আছে পাপী তাৰ মই সীমা, চৰণে থাপিও মোক পতিত পাৱন নিজ, দেখায়ুক নামৰ মহিমা। ৰাম দেখায়ুক নামৰ মহিমা। কৃষ্ণ শংকৰ গুৰু মাধৱ।